Hey guys, welcome back to my YouTube channel. তো আজি আপোনালোকক জনাম যে কেতিয়া ঘোষণা কৰা হ'ব এছএছৰ ফলাফল। এইটো মানে এইচএছ আছাম বোৰ্ডৰ ফলাফল কেতিয়া দিব পাৰে। অহাকালি ট্ৰুথ নামৰ যিটো এটা টুইটাৰ হেণ্ডেল আছে তাত এটা পোষ্ট কৰা হৈছিল যে AHSCC to declare the class 12 result very shortly. Pegu says soon, no date yet. মানে ইয়াত দিয়া হৈছে যে ৰণুজ পেগুৱে অকল কৈছে যে সোনকালে দিয়া হ'ব, কিন্তু কেতিয়া দিয়া হ'ব এই ডেটটো ফিক্স কৰা নাই। আৰু হ'ব পাৰে যে 31 মে'ৰ আগতো দিব পাৰে বা জুন মাহৰ প্ৰথম সপ্তাহতো ৰিজাল্ট দিব, কিন্তু শিক্ষা সংসদ ফালৰ পৰা কোনো ডেট ফিক্স কৰা নাই। হ'ব পাৰে যে যিদিনাখন ৰিজাল্ট দিব সেইদিনাখন ৰাতিপুৱাই জনোৱা হ'ব, আৰু হ'ব পাৰে 31 মে'তো দিব পাৰে, নহ'লে জুন মাহৰ প্ৰথম সপ্তাহটো চিয়'ৰ দিবই। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু আপডেট পাবৰ কাৰণে এইটো চেনেলতে মানে আপুনি সঠিক আপডেট পাব। ধন্যবাদ।